নমস্কাৰ বন্ধুসকল, আজি আমি পাতত দিয়া মাছ বনাম। মুৱা মাছ পাতত দিয়া। প্ৰথমে মাছখিনি নিমখ আৰু হালধি দি সানি লৈছোঁ। সানিয়ে পাতখনত দি দিছোঁ। লগতে কাটি থোৱা জলকীয়া, নহৰু আৰু মান ধনিয়া সেয়াও তাৰ লগত দি দিছোঁ। জলকীয়া, নহৰু আৰু মান ধনিয়াখিনি দি অলপ সানি দিব। আমাৰ এইখিনি সনা হৈ গ'ল। এতিয়া পাতখন সুন্দৰকৈ মেৰিয়াই জুইত দি দিয়া হ'ব। এইডালে ৰছী বনাব। সহজ উপায়। এতিয়া আমি জুইত দিমগৈ। জুইত বনোৱা খাদ্য যথেষ্ট সোৱাদ হয়। হৈছেগৈ আৰু অলপ বাকী। আমাৰ ভাত খাবলৈ হৈ গ'ল। ভাত বাঢ়িছে মায়ে। আমাৰ ৰেডি হৈ গ'ল পাতত দিয়া মাছ। মান ধনিয়া আৰু নহৰু দিয়াৰ বাবে খুব ধুনীয়া গোন্ধ এটা আহিছে। বনাই খাব কিন্তু। বহুতে জানেই চাগে, তথাপিও আজি বনালোঁ যেতিয়া ভিডিঅ' এটা দি দিলোঁ আৰু। ইয়াতে অকণমান কাজি নেমু চেপি দিব, ৰস দি দিব। আৰু অকণমান মিঠাতেল দি দিব। এনেকৈ অলপ মিক্স কৰি দিব। যিসকলে এনেদৰে বনাই খাইছে তেওঁলোকক বাৰু নকওঁ, কিন্তু যিসকলে নাই খোৱা বনাই এবাৰ খাব, নিশ্চয় ভাল পাব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।